হেল্ল' এভৰিৱান, আৰু কেইযোৰমান কাপোৰ লৈ আহিলোঁ। এইকেইদিন কাম ইমান কৰা হোৱা নাই যিহেতু বতৰটো বহুতেই বেয়া, আৰু বেয়া বতৰত স্কিনবিলাকো অলপ সেমেকি থাকে। চ' অলপমান মানে কৰিবলৈ প্ৰব্লেমেই হয়, ফুলটো পটককৈ উঠি যায়। আৰু এইকেইযোৰ দুদিনমান আগৰ ডেলিভাৰী আছিলে, তো আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ ছাপোৰ্টবিলাক মই বহুত পাইছোঁ। চ' সকলোকে বহুত বেছি থেংক ইউ। আৰু মোৰ পৰা কোনে কোনে কাপোৰ লৈছে আৰু লৈ কেনেকুৱা পাইছে, ইয়াত এই ভিডিঅ'টোত প্লিজ কমেণ্ট এটা কৰি যাব, মোৰ ভাল লাগিব। তো এই কেইযোৰ কাপোৰ আছিলে আৰু কেনেকুৱা লাগিলে জনাব। আৰু এটা কথা কৈ থওঁ, কিছুমানে কাপোৰ অৰ্ডাৰ দি বনোৱাৰ পাছত কাপোৰ নলয়, তেনেকুৱা কৰিলে মোৰ বহুত প্ৰব্লেম হয়। যদি আপোনালোকৰ অৰ্ডাৰটো ফিক্স নহয়, তেতিয়াহ'লে আপোনালোকে বনাবলৈ নিদিব, কাৰণ মোৰ টাইম নাথাকে হাতত ইমান। স্কুলৰ পৰা আহি কৰি ঘৰৰ কামটো থাকিলেই, তো চব মিলাই মেলি কৰিব লগা হয়। আজিলৈ ইমানেই আছিলে, বাই।